নমস্কাৰ মোৰ মৰমৰ বন্ধু বান্ধৱীসকল, তোমালোকক সকলোকে এই চাচনি চেনেল ইউটিউবে স্বাগতম। আজি আমি তোমালোকৰ মাজত এটা ভিডিঅ' লৈ আহিছোঁ, তেনেহ'লে আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। বিফল হ'লে কেতিয়াও হতাশ হ'ব নালাগে। বিফলতাই সফলতাৰ মূল চাবিকাঠি, APJ আব্দুল কালামে কৈছিল। শিক্ষা হৈছে আটাইতকৈ শক্তিশালী অস্ত্ৰ, যাক ব্যৱহাৰ কৰি আপুনি পৃথিৱী সলনি কৰিব পাৰিব, নেলছন মেণ্ডেলাই কৈছিল। মানুহৰ প্ৰকৃতি পৰিচয় জন্মলৈ নহয়, কৰ্মলৈহে, মহাবীৰে কৈছিল। এজন মানুহৰ যিমানেই প্ৰতিভা নাথাকক কিয়, যদি তেওঁৰ পৰিশ্ৰম নকৰে, তেন্তে তেওঁৰ সেই সুপ্ত প্ৰতিভা কেতিয়াও ভাল ফলাফল নিদিয়ে, টমাছ আলভা এডিছনে কৈছিল। মহৎ কাৰ্য সমাধা কৰা ব্যক্তিসকলৰ ফালে এবাৰ চোৱাচোন, দেখিবা তেওঁলোকে দুডাল লাখুটিৰ সহায়ত আগবাঢ়ি গৈছে। এডাল হ'ল উদ্যোগী মন আৰু আনডাল হ'ল আদৰ্শ, চেমুৱেলে কৈছিল। নমস্কাৰ মোৰ মৰমৰ বন্ধু বান্ধৱীসকল, তোমালোকে যদি এতিয়াও চেনেলখন ছাবস্ক্ৰাইব কৰা নাই, প্লিজ ছাবস্ক্ৰাইব কৰি দিয়া আৰু লগতে এটা লাইক কৰি দিয়া। জয় আই অসম।